Hey guys, welcome back to my channel Wahida Loves Food and Travel. আশা কৰো আপোনালোকৰ বহুত ভাল। বৰ্তমান 8 বাজিছে আৰু আমি এফালে ওলাই যোৱাৰ প্ল্যানিং কৰি আছো। সাউকসন কলে যাম কি কথা গুটেখিনি দেখুৱাম। ও ৰব, কৈ দিছো অলপকে কাৰণ এও কৈছিলো ভিডিও কৰিব পাৰিম নে নোৱাৰিম কিবা কথা। তো তাত তেনেকে এলাও নকৰে কেমেৰা মানে ভিডিও কৰাটো। তথাপিতো অলপ তেওঁলোকৰ নিয়ম বিলাকৰ প্ৰতি সন্মান জনাই হলো অকমান আপোনালোকৰ কাৰণে ভিডিও কৰিম বুলি মই ভাবিছো আৰু পাৰমিশনো লৈ লৈছো অকমানকে যে অকমান দেখুৱাম বেছি নহয়। তো আপোনালোকে চাই থাকক আমি কি কৰো কি কথা কলে গৈ আছো আৰু কি খাও গুটেখিনি দেখুৱাম আপোনালোকে চাই থাকিব। বৰ্তমান মই গোলাঘাট জিমখানাত আছো। হয়তো বহুতে নামটো বহুতৰ পৰিচিত। ফ্ৰেন্ডছ এটো ডাইনিং এৰিয়া হয়। মই ভিতৰৰ ভিউটো দেখুৱাব চেষ্টা কৰিছো। ইয়াত থকা আসবাবসমূহ আপোনালোকে দেখিছেনে আৰু ডেকোৰেশন বিলাক খুবেই ধুনীয়া আৰু খুব পুৰণা হয় কিন্তু ইয়াৰ সৌন্দৰ্য একেবাৰে কমি অহা নাই আৰু এনেকৈ থাকিব বুলি আশা কৰিছো আৰু খুব ভাল লাগে। মোৰ বেক সাইডত যিখিনি দেখিছে এয়া হৈছে লবি এৰিয়া। ইয়াতে গেষ্টসমূহ আহি বহে আৰু ইয়াৰ যিটো সৌন্দৰ্য ইয়াৰ সৌন্দৰ্যৰ মজা লয় আৰু ময়ো অকমান মজা লৈ আছিলো আৰু আপোনালোকক ভাবিলো অকমান দেখুৱাই দিওঁ লগতে, কিন্তু অকমান ভয়ো লাগে কাৰণ এলাও নাই যেহেতু তথাপিতো অকমানকে দেখুৱাবলৈ চেষ্টা কৰিলো। চাওকচোন কিমান সুন্দৰ আৰু ইমান ধুনীয়াকে সজাই পৰাই ৰাখিছে। খুব ভাল লাগে এনেকৈ ৰাখিলে। জিমখানাখন খুবেই ক্লিন এণ্ড হাইজিন হয় আৰু আপোনালোকে আহিব পাৰে, বহুত ভাল লাগে আৰু ইয়াৰ পৰিৱেশটো একেবাৰে নিজান আৰু ইমান হাই হুলস্থুল নাই, বহুত শান্তি পৰিৱেশ হয়। এয়া চাওকচোন তুলসীৰ তলত ইমান ধুনীয়াকৈ চাকি এগছ দি থৈছে আৰু সকলো অসমীয়া পৰম্পৰাৰ গোটেইখিনি ইয়াত আপোনাৰ অৱলম্বন কৰে তেওঁলোকে আৰু লগতে পৰিৱেশটো চাওকচোন ইমানেই সুন্দৰ আৰু খুব নিজান। আৰু লগতে আপোনাক এটা কথা কওঁ, মোৰ মোবাইলেৰে এইটো ভিডিও কৰি আছো যেহেতু ইমান বেছি ভাল নাহিবও পাৰে পিকচাৰ কোৱালিটি, কিন্তু দিনত আহিলে আপোনালোকে বৰ ভাল পাব ইয়াত। গাইজ আপোনালোকক জনাব বিচাৰো ইয়াতে গেষ্ট ৰুমৰ ব্যৱস্থা আছে, লগতে পাৰ্কিং স্পেচ বা পাৰ্টি স্পেচ, আপোনালোকে পাৰ্টি কৰিম বুলি ভাবিলেও স্পেচ আছে, আপোনালোকে আহিব পাৰে পাৰ্টি কৰিবও পাৰে। আৰু লগতে এটা কথা জনাও আপোনালোকক, লোজান টি কোম্পানী প্ৰাইভেট লিমিটেড এওঁলোকৰে হয় আৰু এওঁলোকে চাহ উৎপাদন কৰে আৰু আপোনালোকে যিহেতু ইয়াৰ টেষ্ট লৈছেই চাগে। চাওকচোন ফুলৰ টাবসমূহ ইমান পৰিপাটিকৈ সজাই তুলিছে আৰু আপোনালোকক পাছফালৰ পৰিৱেশটো দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ। চাই থাকক, আপোনালোকে পাছফালৰ পৰিৱেশটো দেখিবলৈ পাব আৰু অকমানকে মই ভিডিঅ'টো কৰিবলৈ ল'লোঁ। এয়া চাওকচোন পাছফালৰ ভিউটো ইমান ধুনীয়া আৰু এখন বাৰ আছে। ইয়াতে বাৰত পাৰ্টি কৰিছে, গেষ্টসমূহ আছে। লগতে মই অকমান পাছফালৰ ভিউটো দেখাইছোঁ আৰু আহাৰৰ অপেক্ষাত অলপ দেৰি ৰওঁ, তাৰপাছত দেখুৱাই আছোঁ আমি কি খাওঁ। মোগলাই চিকেন দো পিয়াজা, গ্ৰীণ চেলাড, ডাল ফ্ৰাই। আহক আমি খাই লওঁ। হে গাইজ, বৰ্তমান ঘৰ আহি পাইছোঁ। এতিয়া প্ৰায় 11 বাজিছে। আহিলোঁ আৰু মোৰ ভিডিঅ'টো আজি কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকল লোকে মোৰ ভিডিঅ'টো আজি নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকৰ মোবাইললৈ যাব পাৰে। আশা কৰোঁ আপোনালোকে ভালে থাকিব, কুশলে থাকিব। আকৌ তেনেহ'লে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম, তেতিয়ালৈকে হাঁহি থাকক আৰু হহুৱাই যাওক।